ভাল খবৰ এটা শুনাব বিচাৰিছোঁ আৰু মোৰ লগত আমাৰ পুতু আহিছে খুন্দু চাউল ঔটেঙা আৰু শুকান মাছ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাব আৰু আমাৰ পোনা পোৱালিগাল আঠালৰ পিঠা বনাওঁ জীৱনবোৰ চাওকচোন কেনেকুৱা আধা জীৱন মাকৰ ঘৰত আৰু আধা জীৱন হাজবেণ্ডৰ ঘৰত কটাব লগা হয় গুড নিউজটো এইটো যে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালে আৰু মাৰ ঘৰলৈ আহিলোঁ 4 দিন মানে হ'ল অহা আৰু মাৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক আজি ভাল খবৰ এটা শুনাব বিচাৰিছোঁ আৰু একদম গুড নিউজ যদি গুড নিউজটো শুনিব বিচাৰিছে তেন্তে ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব আৰু শেষত ধুনীয়া এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে তেন্তে ব'লক আজি ভিডিঅ'টোলৈ আগবাঢ়ো ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দি আছিলে যে ওলাব পৰা নাছিলোঁ আৰু এতিয়াহে অকণমান ৰ'দটো দিছে আপোনালোকৰ তাত বাৰু বৰষুণ দিছে নাই জনাবচোন আৰু এইফালে বতৰটো দেখিছেনে ইমান ধুনীয়া কৰিছে আৰু এইফালে আমাৰ কঠীয়া আমাৰ ইয়াত বোকা ৰোৱাই নাই কঠীয়া কিন্তু বহুত ডাঙৰ হৈ গ'ল পানী জোখত হোৱা নাই ৰুব পৰাকৈ এইফালে আমাৰ পুতু শুই আছিলে আৰু উঠিলে এতিয়া মোৰ লগত আমাৰ পুতু আহিছে আমাৰ ঘৰলৈ এয়া আৰু পুতু চাইদেউ এইফালে চাইদেউ হাঁহি দে এইটো মানে হাঁহি দে এনেকৈ শুই উঠিছে সেইকাৰণে হাঁহিব মন কৰা নাই বৌ আহিছে লগত বৌকো দেখুৱাম বাৰু পুতু চাইডে এইফালে চাইদেচোন বৌ কুকুক কুকুক কুক হাঁহি দে দেখিছে না চাইকেল চলাই দে বুম 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 লৈ দে আৰু এইফালে আমাৰ নিৰ্মালী শুই আছে লগতে নিৰ্মালীয়ে যে মই ঘৰলৈ অহাৰ লগতে তাই মোৰ লগতে থাকিব গোটেই দিনটো আৰু এইফালে আমাৰ বৌ একদম শুই আছে দেখিছেনে গোটেই সাৰ পাই আছে কিন্তু মা সাৰ পোৱা নাই আৰু এইডোখৰ হৈছে মোৰ একদম প্ৰিয় জেগা য'ত মই ৰিলচ বনাম ফটো তোলোঁ ভিডিঅ' বনাম আৰু ঘৰলৈ আহিলে যে মই এইবোৰকে কৰি থাকোঁ আৰু ছোৱালী জীৱনবোৰ চাওকচোন কেনেকুৱা আধা জীৱন মাকৰ ঘৰত আৰু আধা জীৱন হাজবেণ্ডৰ ঘৰত কটাব লগা হয় আৰু এতিয়া কঁঠালৰ পিঠা বনাওঁ মাক বনাই খুৱাওঁ মায়ে কৈছে কেনেকৈ বনাই খোৱাচোন মোক সেইকাৰণে কঁঠালৰ পিঠা বনাব লৈছোঁ আৰু আপোনালোককো দেখাম আৰু মাকো বনাই খুৱাম আৰু আধা যে পাছফালে এডোখৰত যে নাই সেয়া আমাৰ অকণমানি ল'ৰা এটা আছে পকিলে যে সেইকাৰণে সেনেকৈয়ে খালে আৰু উপায় নাই আৰু এয়া কঁঠালটো ফালি ল'লোঁ আৰু ফুটকেইটা উলিয়াই লৈছোঁ এটা বাতিত আৰু ইয়াত দেখিছেনে আৰু মাজতে এবাৰ খাইছোঁ আৰু মই পাকঘৰত আছোঁ গোটেই জুইশালাখন পুটচাই ভৰি আছে ইগন'ৰ কৰিব দেই আপোনালোকে মিঠা নে কিমান মিঠা আছে সেয়া চাইছোঁ আৰু টেষ্টি আছে এইফালে মা আহি গ'ল মায়ে কৈছে আয়ো খাই থাকোঁতো ভিডিঅ' বনাইছেনে সেই বুলি কৈছে এইফালে আমাৰ মা দেখিছেনে আৰু কঁঠালৰ গুটিকেইটা উলিয়াই লৈছোঁ এয়া এটা দুটাকৈ সেনেকৈ গোটেইগাল উলিয়াই ল'ম আৰু এইফালে মই দেখিছেনে চাহ চকা চাকনিয়ে কাম চলাই আছোঁ আটা চলাখন মানে বেয়া হৈ থাকিলে সেইকাৰণে আৰু চাকনিও কৰিব পাৰে কিন্তু অকণমান দেৰি লাগে আৰু নাহাঁহিব দেই আপোনালোকে আৰু এইফালে আটাখিনিও চালি ল'লোঁ বাৰু আৰু এয়া দেখিছেনে কঁঠালখিনি ধুনীয়াকৈ মই একদম মিক্সিত দিয়া নিচিনা লাগিছেনে বাৰু আৰু এইফালে আটাখিনি দি দিলোঁ আটাখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু ডাঠ হোৱা যেন লাগিলে আপোনালোকে পানীও দি ল'ব পাৰে আৰু এইফালে মই চেনি দি দিছোঁ চেনি আপোনালোকে সোৱাদ অনুসৰি দি ল'ব নিজে কিমান মিঠাকৈ খায় কিছুমানে মিঠা কমো খায় আৰু কিছুমানে বেছিকৈ খায় আৰু এইফালে শেষত অকণমান নিমখ দি দিছোঁ আৰু আমি কিবা এটা বনাই খাওঁ বুলি ক'লে মানে এইকেইটা যে আহিবই আৰু গোটেই পোনা পোৱালিগাল আহিলে দেখিছেনে আমাৰ পৰিয়ালটোতে মানে ইমান পোনা পোৱালি আছে নহয় গোটেই গালে আহিবই আৰু দুজনীমান আছে পাছত দেখুৱাম বাৰু আপোনাক আৰু এইফালে কেৰাহীখন পাতি দিলোঁ আৰু তেল দি দিলোঁ আৰু তেলখিনি গৰম হোৱাত এয়া ভাজিবলৈ আৰম্ভ কৰিছোঁ আৰু সেনেকৈ এটা দুটাকৈ দি দিব আৰু কেৰাহীখন অকণমান ডাঙৰ কাৰণে 5টামান দি দিলোঁ আৰু এয়া দেখিছেনে অকণমান ৰঙচুৱা হ'লেকৈ ভাজি ওলোটাই দিব সেনেকৈ কৰিব আৰু একদম জুইশাল পুটচাই ভৰি আছে ইগন'ৰ কৰিব আৰু প্লেটখনৰ ওপৰত কলপাত এখিলা দি দিছোঁ তেলখিনি যাতে প্লেটখনত নালাগে আৰু বাকীখিনিও একেদৰে ভাজি ল'ম আৰু এইফালে মোৰ পিঠা বনোৱা হৈ গ'ল আৰু ইয়াত দেখিছেনে কিমান ধুনীয়া হৈছে আৰু এইফালে মায়ে চাহ বাকি আছে আৰু আমাৰ পোনা পোৱালিগাল আগতীয়াকৈ একদম ৰাউণ্ডকৈ বহিয়ে আছে সিহঁতেও মানে চাহ খাব দেখিছেনে আৰু আমাৰ পৰিয়ালটো বহুত ডাঙৰ এটা পৰিয়াল হয় আৰু আমাৰ মানে গোটেইগালে যদি কিবা বনাই মেলি খায় গোটেই জা জোৱালি নাতি পুতি গোটেইগাল আহিবই আৰু সকলোৱে মিলি খাই এইফালে আইতা খুৰী আইতা মই এইফালে বৌ চকীত বহি আছোঁ ইয়াত দেখিছেনে আৰু আমাৰ পৰিয়ালটো এনেকৈ মিলি জুলি থাকে এইফালে মায়ে আকৌ পাতত দি ভাপত সিজাইছিলে আটা আৰু কঁঠাল মায়ে কৈছে যে ইউটিউবত দেখা একো নহয় দেখা বোলে এনেকৈ খাই নহয় সেই বুলি কৈছে আৰু এইফালে মই টেষ্ট কৰি চাইছোঁ টেষ্টি হৈছে বাৰু দেই একদম ধুনীয়া হৈছে মায়ে বনাইছিলে এয়া
আমাৰ বৌদা মোৰ লগত জুম কৰি দিছোঁ পিঠা খাই আছোঁ আমি আৰু এতিয়া আকৌ ভাত খাবলৈ লৈছোঁ লগত খোৱা নাই দেই অলপ মানে টাইমৰ পাছতে খাইছোঁ আৰু এইফালে আমৰ আচাৰ এইফালে খুন্দু চাউল ঔটেঙা আৰু শুকান মাছ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাব আৰু এইফালে মই ভাতত মানে আচাৰৰ তেল অকণমান লৈ লৈছোঁ বৌয়ে নাখায় ভাত খাই মেলি আহিলোঁ খাই বৈ অকণমান জিৰণি ল'লোঁ আৰু আপোনালোকক যে মই কৈছিলোঁ গুড নিউজ এটা শুনাম বুলি কিনো গুড নিউজটো এতিয়া ক'ম গুড নিউজটো এইটো যে আমাৰ BA 6 ৰুমৰ ৰিজাল্ট দিলে আৰু ৰিজাল্ট মোৰ কেনেকুৱা হ'ল কি কথা মই আপোনালোকক জনাম বাৰু এতিয়া আৰু মোৰ মেজৰ আছিল ফিল'চফি ডিপাৰ্টমেণ্টৰ আছিলোঁ মই আৰু ৰিজাল্ট দিয়া আজি 4-5 দিন মানেই হ'ল কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু ৰিজাল্ট দিব বুলিও জনা নাছিলোঁ পটককৈ দিলে ৰিজাল্টটো সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আৰু আজি কৈ দিওঁ যিহেতুকে মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই BA এক্সাম দি আছোঁ BA পঢ়ি আছোঁ সেই বুলি আৰু ৰিজাল্টটো ক'বই লাগিব ৰিজাল্ট ইমান এটা ভাল নাই হোৱা আৰু পাৰ হোৱা নাই মোৰ পাৰ্চেণ্টেজটো হৈছে 6.99 আৰু ৰেংকটো হৈছে 64 সেয়াই আৰু ডিপাৰ্টমেণ্টৰ ভিতৰত মোৰ পাৰ্চেণ্টেজটো অকণ বেছি বাৰু CBSE হোৱাৰ কাৰণে একদম BA মাৰ্কশ্বিটবোৰ মানে পইণ্ট ছিষ্টেমত আহে 6.7 পইণ্ট সেনেকৈ আহে মোৰ 6.99 হৈছে 7 নহ'লগৈ আৰু সেয়াই আছিল মোৰ গুড নিউজটো মোৰ ৰিজাল্টটো আৰু BA কমপ্লিট কৰিলোঁ ফাইনেলি গ্ৰেজুৱেশ্যন হ'ল আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি কোনোবাই নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ যোগেদি